স্মিকা মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এক্সেছ বাৰৰ সৈতে জড়িত। আপোনালোকে যদি এক্সেছ বাৰৰ ক্লাছ বা ছেশ্যন ল'ব বিচাৰে মোক যোগাযোগ কৰিব পাৰে। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ টংলাৰ বাসিন্দা। আৰু অকল যে মই ওদালগুৰি ডিষ্ট্ৰিক্টতে ক্লাছ বা ছেশ্যন দি আছোঁ সেইটো নহয়, মই সকলো ডিষ্ট্ৰিক্টতে গৈ দি আছোঁ। আপোনালোকে যদি ল'ব বিচাৰে মোক যোগাযোগ কৰিব। আৰু এক্সেছ বাৰ কি একদম থুলমূলকৈ কৈছোঁ, যিটো আমি একদম হাতৰ আঙুলিৰে লাইটলি টাচ কৰি বাৰ্ছ ৰান কৰি, এইটো হ'ল এটা স্পৰ্শ থেৰাপি। একদম হাতেৰে লাহে লাহে স্পৰ্শ কৰি কৰি বাৰ্ছবিলাক ৰান কৰা হয়, যাৰ ফলত আপোনাৰ ডিপ্ৰেশ্যন, এনজাইটি বা মানি ব্লকেজ, লগতে টোপনিবিলাক ভাল হয়। আৰু আপোনালোকৰ যিবিলাক মানে ধৰক পুৰণি যিবিলাক একদম মানে মনত দুখ লগা স্মৃতি কিছুমান আছিল, সেইবিলাক সম্পূৰ্ণ মাইণ্ডৰ পৰা লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ হয়, যাৰ ফলত আপোনাৰ নতুন নতুন ভাল ভাল স্মৃতিবিলাক আহিবলৈ আৰম্ভ কৰে। আৰু আপোনাৰ লাইফটোৱে এটা বেলেগ ট্ৰেকত যাবলৈ আৰম্ভ কৰে, যাৰ ফলত আপোনাৰ লাইফটো দিনক দিনে আৰু ভাল হৈ যাবলৈ আৰম্ভ হয়। সেয়েহে যদি এক্সেছ বাৰ লৈ আপোনালোকৰ জীৱন সলনি কৰিব বিচাৰে তে মোক যোগাযোগ কৰিব পাৰে। ক্লাছ বা ছেশ্যন মই আপোনালোকৰ ঘৰত গৈ দিম। যদি মোৰ তাত আহিব পাৰে তেনেহ'লে ভাল কথা, যদি নোৱাৰে তথাপিও মই যাম। সকলো ডিষ্ট্ৰিক্টতে মই গৈ আছোঁ। যদি ল'ব বিচাৰে যোগাযোগ কৰিব। ধন্যবাদ।